নেগেটিভ এতিয়া মই যদি নিজে পজিটিভ হৈ নাথাকোঁ নহয় মই খতম আমাৰ সপোন আছিলে সি বিচাৰিছিলে উদয়পুৰ ইটছ বিউটিফুল প্লেচ আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে 70% অফ দ্য পিপল টুক দ্য ফাৰ্ষ্ট ফ্লাইট ইন মাই ৱেডিং চ' তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্ষ্ট ফ্লাইট ল'লে আৰু উদয়পুৰ দেখিলে ৰাফলছ দেখিলে ধুনীয়াকৈ দুদিন থাকিলে ফুৰিলে নাচিলে গালে ডেট ইজ দ্য আল্টিমেট ছেটিছফেকশ্যন আৰু তাৰ উপৰি মানুহে আৰু কি কয় ডেট ইজ ন' পইণ্ট বিকজ ৱেডিঙত তেওঁলোক নাছিলে ইনভাইটেড অলছ' LV বেগৰ পিছত লাগি শেষ হৈ যাব কিন্তু এই বস্তুটো থাকিলে চব শেষ হৈ যাব খুব এজনী চঞ্চল ধুনীয়া খোলা মনৰ এজনী চঞ্চলটো এটা জেগাত তাৰমানে থৰ নাইকিয়া ছোৱালী গম পাইছানে উৎপতীয়া মনটো উৰি ফুৰা মন আৰু চঞ্চলটো মই সেনেকৈ ডিফাইন কৰিম বেলেগ ফালেও চঞ্চল বাৰু প্ৰেমো বহুত আছিলে সেইবোৰ চঞ্চল এয়া মানুহে মোক বহুত অভাৰ কনফিডেণ্ট বুলি কয় কিছুমানে এৰেগেণ্ট বুলিও কয় কিন্তু নহয় ইটছ লাইক কনফিডেণ্ট এবাউট ইয়ৰ অ'ন টেলেণ্ট নেগেটিভ এতিয়া মই যদি নিজে পজিটিভ হৈ নাথাকোঁ নহয় মই খতম আমাৰ সপোন আছিলে সি বিচাৰিছিলে উদয়পুৰ ইটছ বিউটিফুল প্লেচ আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে 70% অফ দ্য পিপল টুক দ্য ফাৰ্ষ্ট ফ্লাইট ইন মাই ৱেডিং চ' তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্ষ্ট ফ্লাইট ল'লে আৰু উদয়পুৰ দেখিলে ৰাফলছ দেখিলে ধুনীয়াকৈ দুদিন থাকিলে ফুৰিলে নাচিলে গালে ডেট ইজ দ্য আল্টিমেট ছেটিছফেকশ্যন আৰু তাৰ উপৰি মানুহে আৰু কি কয় ডেট ইজ ন' পইণ্ট বিকজ ৱেডিঙত তেওঁলোক নাছিলে ইনভাইটেড অলছ' LV বেগৰ পিছত লাগি শেষ হৈ যাব কিন্তু এই বস্তুটো থাকিলে চব শেষ হৈ যাব খুব এজনী চঞ্চল ধুনীয়া খোলা মনৰ এজনী চঞ্চলটো এটা জেগাত তাৰমানে থৰ নাইকিয়া ছোৱালী গম পাইছানে উৎপতীয়া মনটো উৰি ফুৰা মন আৰু চঞ্চলটো মই সেনেকৈ ডিফাইন কৰিম বেলেগ ফালেও চঞ্চল বাৰু প্ৰেমো বহুত আছিলে সেইবোৰ চঞ্চল এয়া মানুহে মোক বহুত অভাৰ কনফিডেণ্ট বুলি কয় কিছুমানে এৰেগেণ্ট বুলিও কয় কিন্তু নহয় ইটছ লাইক কনফিডেণ্ট এবাউট ইয়ৰ অ'ন টেলেণ্ট নেগেটিভ এতিয়া মই যদি নিজে পজিটিভ হৈ নাথাকোঁ নহয় মই খতম আমাৰ সপোন আছিলে সি বিচাৰিছিলে উদয়পুৰ ইটছ বিউটিফুল প্লেচ আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে 70% অফ দ্য পিপল টুক দ্য ফাৰ্ষ্ট ফ্লাইট ইন মাই ৱেডিং চ' তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্ষ্ট ফ্লাইট ল'লে আৰু উদয়পুৰ দেখিলে ৰাফলছ দেখিলে ধুনীয়াকৈ দুদিন থাকিলে ফুৰিলে নাচিলে গালে ডেট ইজ দ্য আল্টিমেট ছেটিছফেকশ্যন আৰু তাৰ উপৰি মানুহে আৰু কি কয় ডেট ইজ ন' পইণ্ট বিকজ ৱেডিঙত তেওঁলোক নাছিলে ইনভাইটেড অলছ' LV বেগৰ পিছত লাগি শেষ হৈ যাব কিন্তু এই বস্তুটো থাকিলে চব শেষ হৈ যাব খুব এজনী চঞ্চল ধুনীয়া খোলা মনৰ এজনী চঞ্চলটো এটা জেগাত তাৰমানে থৰ নাইকিয়া ছোৱালী গম পাইছানে উৎপতীয়া মনটো উৰি ফুৰা মন আৰু চঞ্চলটো মই সেনেকৈ ডিফাইন কৰিম বেলেগ ফালেও চঞ্চল বাৰু প্ৰেমো বহুত আছিলে সেইবোৰ চঞ্চল এয়া মানুহে মোক বহুত অভাৰ কনফিডেণ্ট বুলি কয় কিছুমানে এৰেগেণ্ট বুলিও কয় কিন্তু নহয় ইটছ লাইক কনফিডেণ্ট এবাউট ইয়ৰ অ'ন টেলেণ্ট